নমস্কাৰ বন্ধুসকল, মই হিমাংশু। আমি গৈছিলোঁ মাজুলীলৈ। এয়া আমি ৰাতিপুৱা 7টামান বজাতে পাই গ'লোহি নিমাতী ঘাট আৰু আনফালে আমি ফেৰীৰে গ'লোঁ কমলাবাৰী ঘাটলৈ। যিহেতু আমি মেজিক লৈ গৈছিলোঁ আমি শিৱসাগৰৰ পৰা, এইফালে কমলাবাৰী ঘাট পাই গ'লোহি। কমলাবাৰী ঘাটৰ পৰা পালোহি আকৌ বিয়াঘৰ। এইফালে বিয়াঘৰ পাই গ'লে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু আনফালে আমাৰ খানাও ৰেডি হৈ গ'ল। এইফালে সকলোবোৰ আইটেমেই আছিল, পোলাও, ভাত, দালিৰ পৰা আদি কৰি মাছ মাংসলৈকে সকলোখিনিয়ে আছিল। আমাৰ কাঞ্চনজংঘাৰ সদস্যসকলে ইমান ধুনীয়াকৈ নিয়াৰিকৈ আমাৰ অনুষ্ঠানটো সম্পাদন কৰিলে, বহুত ভাল লাগিল। আৰু লগতে খানাৰ আইটেমবোৰো বহুত ধুনীয়াকৈ হৈছিল। এইফালে মাছ, আমাৰ মেনেজাৰ, এইফালে ভণ্টিয়ে দি আছে চিকেন, ছাগলী আৰু আনফালে আছে দৈ, মিঠাই আদি। এইফালে লাহে লাহে মানুহো আহিলে আৰু আমি সকলো ব্যস্ত হৈ পৰিলোঁ। আজিলৈ মিনি ব্লগটো ইমানতে আছিলে। ধন্যবাদ। জয় অসম।